নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল মাইনা borgohainলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ 5টা মহৎ লুকৰ বাণী। গতিকে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আহকচোন। 1. যি নিজৰ কথা বঢ়াই কয় তেওঁ নিজকে সৰু কৰে। চিমন্স। 2. অতীতৰ চিন্তা নকৰিবা, পাৰ হৈ যোৱা কথা চিন্তাৰ দ্বাৰা সংশোধন নহয়। জেমছ ডাগলাছ। 3. যি নিজক সন্মান কৰে তেওঁক সকলোৱে সন্মান কৰিব। বেকনছফিল্ড। 4. ঈশ্বৰ নিৰ্মিত বায়ু পানীৰ দৰে সকলো বস্তুতে সকলোৰে সমান অধিকাৰ হ'ব লাগে। মহাত্মা গান্ধী। 5. মহান কাম শক্তিৰ দ্বাৰা নহয়, অধ্যৱসায়ৰ দ্বাৰাহে হয়। জনছন। ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে তেনেহ'লে কমেণ্ট কৰি জনাব, যাতে সেই ভুলসমূহ শুদ্ধ কৰি আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ'